কিন্তু ভূভাৰস্থ কি গম পায় এই হেৰি জাদাই আমাৰ গোটেই মখাৰে চাকৰি খেদাব মোৰ যদি চাকৰি যায় খুচ এটাহে মাৰিম আকৌ মাৰ্ডাৰ হৈ যাব গাৰ্গৰ হাতত আৰে মোক মাৰ্ডাৰ কৰাৰ পিছত আপোনাৰ চাকৰিটো জীয়াই থাকিব এই ফেং জালি হা নিজে বৰবাদ হৈছ হ আমাক বৰবাদ কৰিছ কিয় আৰে বাবা কোন বাবা কোন বাবা বাবা কোন বাবা কোন হা বাপেৰ বাবা জুই লগা আছে ঘৈণী আছে চবৰে খৰচ বহন কৰিব লাগিব তই আৰে বিয়া পাতিছে আপুনি 7টা জুই লগাক জন্ম দিছে আপুনি মই কিয় খৰচ বহন কৰিম জীৱন ধ্বংস কৰি দিছ তই আপোনাৰ সংসাৰত মই কি ধ্বংস কৰিলো সেইটো কওক তইহে জানিবি কি ধ্বংস কৰিলি আৰে আপোনালোকেহে জানিব সেইকাৰণেতো মোক এৰেষ্ট কৰি থৈছে মই নাজানো কেকে মোক কৈছে মই শুনিছো ইনছে মিলিয়ে একো গমেই নাপায় এৰেষ্ট কৰিছে তাৰ ওপৰত আকৌ গালি পাইছে সুধি আহো তাৰপিছত আহি ফালি আছো একোৱে গম নাপায় তাৰ ওপৰত আকৌ দা লগাই লৈছে উত্তৰামে ৰাকেশৰ ঘটনাটো কি হে সব শেষ কৰি লেখি জানা নাই বতৰা নাই এনেকে আনি থৈ দিছে নিজৰ আপুনি কিবা কৰিলে চাগে একো কোৱা না প্লিজ খুলি দিয়া না এতিয়া আমাৰ লিলি আহি দেখিলে মোক কি বুলি ভাবিব কোৱাচোন এই লিলি খিলি বাদ দে মা তই বাহিৰত যাচোন মিডিয়া মানুহ আহিব পাৰে কেমেৰা চেমেৰা লৈ আপুনি মোক বৰবাদ কৰি দিব জানেনে বৰবাদ কৰিছ তই মোৰ বিয়াৰ সময়ত টকা সোপা মাৰি কৰিলি সেয়া উভতাই দিছো দেখোন জ্বলা কলা কিমান খোৱালি তাৰপিছত এইবোৰ পাগলামি আমাক বৰবাদ কৰিবলৈ ওলাইছ আৰে মই কৰিলো কি তই ফেচবুকত পোষ্ট দিছিলি নে নাই যে বোমা বনোৱা মানুহ লাগে তলৰ নম্বৰত যোগাযোগ কৰক দিছো তো ই সন্ত্ৰাসবাদী সন্ত্ৰাসবাদী পুহি ৰাখিছিলো আমি থানাত এই যি দুখন হাতেৰে ফেচবুকত পোষ্ট লিখিছিলি এই দুখন হাতেৰে এতিয়া টাইপ কৰ কাঠত কৰ লৈ ল টাইপ কৰ ইয়াত কৰ টাইপ কৰ টাইপ কৰ